Good morning everyone. উঠিয়ে মোবাইলটো হাতত লৈ লৈছোঁ আৰু এতিয়া ৰাতিপুৱা চোতালখন হাৰিয়ে ওলাইছোঁ মা লগত মৰ্নিং ৱাক কৰিবলৈ। এতিয়া 5টা মান বাজিছে। গাঁৱৰ সব মানুহ উঠাই নাই, মই পলিথিনটা হাতত লৈ গৈ আছোঁ। পথাৰখন কুঁৱলী পৰিছে দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া লাগিছে দৃশ্যটো। এই কঠীয়াবোৰৰ ওপৰত নিয়ৰবোৰ বগা বগাকৈ পৰি আছে আৰু এয়া শেৱালি ফুল বুটলিব আহিছিলোঁ। পলিথিনটো যে দেখাইছিলোঁ, শেৱালি ফুল বুটলিবলৈ বুলি ৰাতিপুৱাই আজি ওলাই আহিলোঁ মাৰ লগত। ইমান ধুনীয়াকৈ পৰি আছে, কিছুমানে সাৰি পেলাই দিয়ে। মোৰ শেৱালি ফুল বহুত ভাল লাগে আৰু বুটলি লৈছোঁ। আজি যিহেতু কাতি বিহু, গধূলিকৈ লাগিব, এইখিনি শেৱালি ফুল আনিলোঁ। মই সৰুতে শেৱালি ফুল সদায় বুটলিছিলোঁ আৰু আজি বুটলিছোঁ। সঁচাকৈ একদম সৰুকাললৈ মনত পৰি গ'ল। আৰু এতিয়া গা পা ধুই আহি চাহকাপ খাব লৈছোঁ। বিহুৰ দিনাখন পিঠা আৰু নাৰিকল লাড়ু বনাইছিলোঁ মই বিহু বুলি। এতিয়া ৰাতিপুৱা গোটেইকেইটাই লগতে চাহকাপ খাই লৈছোঁ। চোফাৰ নিগনি হৈছে, তেওঁ অকলে ৰ'দলৈ উলিয়াই দিওঁ আৰু মায়ে পূৰা ধৰি আছে। ৰ'দটো পৰিবহে অকণমান পিছত। নিগনি নাই এতিয়া হ'বলা। এই এখন বেলেগ লাগিলে। ঐ দেখা মানুহ কুক কুক মা কুক। ছাগলী আলিব যোৱা নি? সকলোবিলাক কাম কৰি থৈ আহি এতিয়া আইতাহঁতৰ ঘৰলৈ আহি আছোঁ মাৰ লগত। বিহু বুলি আইতাৰ ওচৰলৈ এপাক আহিছোঁ। ইয়াৰ পৰা গৈ মাৰ ঘৰলৈ যাব লাগিব। ভণ্টিৰ বাৰ্থডে আছে আজি। নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ ভালেই আছে। আৰু আজি কাতি বিহু উপলক্ষে হিয়া ভৰা ওলগ জনাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। ভিডিঅ' কৰি থাকোঁতে ফোনটো সৰি পৰিছিলে আৰু এতিয়া দৰ্জাখন তলা মাৰি লওঁ। মা পাপা নামঘৰত গৈছে, আজি বিহু বুলি শৰাই দিছে নামঘৰত আৰু আমি তিনিটাই যাম এতিয়া। গ্ৰিলখনো মাৰি লওঁ। ভিডিঅ'টো শেষলৈকে খালি চাই থাকিব আপোনালোকে, স্কিপ নকৰাকৈ। এতিয়া বেলেগ মাৰ ঘৰত লগ পাই আছোঁ আপোনালোক সকলোকে। এইপিনে আহি পাইছোঁহি, ভাত হৈ আছে, মাংসটো বনাবলৈ বাকী। পুখুৰীত দেখিছেনে সি মাছখিনি ইমান ধুনীয়াকৈ কমাই আছে, ধৰিব পাৰিছে নাই জানো ভিডিঅ'ত। কটাৰীখন ক'ত থাকিলেনো? ভাত খাই মেলি আজৰি হৈ ল'লোঁ। ভিডিঅ' কৰা নহ'ল, কামত লাগি থাকিলোঁ কাৰণে। এতিয়া ভণ্টি বাহিৰত আছে, আমি দুজনীয়ে মনে মনে গিফ্ট খুলি আছোঁ। গম পালে আমাক খেদিব। এইটো যে এই ভাগ কৰি পিনি ভাগিনীয়েক দুটা ভাগ কৰি পেলালে হ'ল। আৰু এইটো খোলো ক, 50-50 হ'ব। এইটো খোল আকৌ, ভিডিঅ' কৰি আছে ন, এইটো উলিয়াই লওঁ আকৌ। চকলেটটো এনেও দেখিবই ন। এইজনী আমাৰ বাৰ্থডে গাৰ্লজনী। এইটো আমাৰ দিছে ডাং ভাই। এইটো বৈ দিছোঁ। শেহতীয়া আলহী এয়া। এতিয়া আমি গৈ থাকোঁ, সেইপিনে গ'লে যাওঁগৈ। বাই বাই। বাই বাই দিয়া, বাই 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 বাই। তুলসী দি কুকুৰাই গোটেই খুচৰি এদাই কৰি থৈ দিছে। মাটি অকণমান আনিব। চোতালখন লেতেৰা হৈ আছে আৰু চোফাখিনি আগে ভিতৰত ভৰাই লওঁ। চেকগেছ ধুই এনেকৈ শুকুৱাই থৈছিলে মায়ে। সেইবোৰ সজাই লওঁগৈ গধূলিৰ বাবে।
এনেকৈ ধৰিছোঁ, পিছত চাকি দিয়া সময়ত মিঠাতেলখিনি দি দিম। এতিয়া কলপাতখিনি কাটি লওঁ। এইবোৰ কলপাত আমাৰ ধেৰ আছে, খালি প্ৰব্লেমটো হ'ল ওখ। মই এতিয়া ঢুকি পাব লাগিব নহয়, কিবা এটাত লগাই মেলিয়ে কাটি লওঁ আৰু দেই। এইজোপাই চাপৰ পাইছোঁ, ওলাই লওঁ ৰ'ব। এইখিলা যেনে তেনে পাই আনিলোঁ। খালি কথাটো হ'ল কি, কলপাতখিলা কাটিব যাওঁতে গোটেই হাবিতে সোমাবলগীয়া হ'ল। এতিয়া গাটো ধুব লাগিব, গাটো ধুইয়ে চাকি দিবগৈ যাব পাৰিম। পথাৰত চাকি দিবলৈ ওলাইছোঁ, যাওঁ। মা গৈ আছে আগত আৰু মই আৰু মোৰ ননন্দজনী লগত গৈ আছোঁ। ৰাস্তাত আহোঁতে ষ্টাইল কৰিবলৈ নোৱাৰে। ভিডিঅ'ত লোৱা নাই, একদম এনেকৈ এই গছ চাকি ধোঁৱাৰ পৰা ধুনীয়াকৈ ওলাই আছে পাই। এইপিনে ধান ওলোৱা নাই, লক্ষী পূজাত আহোঁতে এইপিনে ধান ওলোৱা নাছিলে, এতিয়া ধুনীয়াকৈ ওলাই গ'ল। এবাৰ মই ৰুইছোঁ। বেছি বহুত দুখত গৈছে, ফটো আৰু ভিডিঅ' কৰিবলৈ নাপালে। বতৰ পূৰা গধূলি হৈ গ'ল, আন্ধাৰ খতত আহিছিলে। চাওঁ, দুখ কৰি কান্দিছে নি? বহুত দুখ। চাওঁচোন, ইমান আন্ধাৰ কৰি কেতিয়াবা ভিডিঅ' হয়নে? ৰিলচ বনাব আহিছিলে তাই। ব'ল ব'ল, আমাৰ ঘৰতে বনাবি ব'ল। লাগিছে জনাবচোন কমেণ্ট কৰি। আৰু এই গছ গোহালিত দিবলৈ যাওঁ, গোহালিত দিওঁগে। বগী কলৈ আছনে তহঁতি? থাক দে, মই চাৰি গছ লগাই থৈ গৈছোঁ তহঁতৰ ওচৰত। কৃষ্ণ, থাক থাক থাক। আৰু এই গছ বদলি মুখত দিম, দুপিনে দুগছ দি দিম। মায়ে দি দিছে, মই ধৰি দিছিলোঁ। ৰাতিপুৱা যে শেৱালি ফুল বুটলিছিলোঁ, সেই শেৱালি ফুলখিনি এনেকৈ তুলসী ধুনীয়াকৈ দি দিলোঁ, দেখিব ধুনীয়া লাগিবলৈ। আৰু সৰু ল'ৰা ছোৱালীখিনিক এনেকৈ বিচাৰি আনিবলগীয়া হৈছে। ওচৰৰ বৰমাহঁতৰ ওচৰত প্ৰাৰ্থনা কৰি আছিলে আৰু আমাৰ ঘৰলৈ টাটা লৈ আহিছোঁ গোটেইখিনিকে। এনেদৰে সৰু সৰু ল'ৰা ছোৱালী আজিকালি গাঁওবোৰত নাযায়েই ওলাই, কিন্তু এনেদৰে আহি প্ৰাৰ্থনা কৰি আশীৰ্বাদ দিলে মানে বহুত ভাল লাগে। সিহঁতি জনাই নজনাই যি আশীৰ্বাদ দিছে, সেয়াই আমাৰ বাবে বহুত। আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব।